নমস্কাৰ জয়ফুল জয়শ্ৰী চেনেলটোলৈ মই জয়শ্ৰী আপোনালোকক স্বাগতম জনাই আজি লৈ আহিছোঁ মই অন্য এটি ব্লগ বনাব লৈছোঁ দুধকুলি পিঠা ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বলকচোন আপোনালোকে চাই লওক কেনেকুৱা পায় আৰু যদি ভাল পায় তেন্তে মোৰ ভিডিঅ'টি লাইক লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক চাই লওক আপোনালোকে ভিডিঅ'টি প্ৰথমে এটা ষ্টিলৰ পাত্ৰত অকণমান পানী দি পানীখিনি ভালকৈ উতলিবলৈ দিছোঁ তাত এতিয়া মই পিঠাগুড়ি অৰ্থাৎ ভাতৰ চাউলৰ যিখিনি পিঠাগুড়ি আছিলে সেইখিনি এনেকৈ দি ভালকৈ হেতাৰে লৰিয়াই অকণমান গোটা হোৱালৈকে ভালকৈ মিহলাই আছোঁ এনেকৈ এতিয়া এইখিনি যেতিয়া ভালকৈ মিহলি হৈ এটা লাডুৰ নিচিনা হৈ যাব তেতিয়া এইখিনি মই এতিয়া নুমুৱাই লৈছোঁ এয়া এটা বাউলত নুমুৱাই লৈছোঁ এতিয়া বহুত গৰম আছে সেইকাৰণে অলপ মঠিবলৈ অসুবিধা হৈছে 5 মিনিটমান মই ঢাকি ৰাখিম যাতে ভালকৈ মঠিব পাৰোঁ আধা ফাল মই নাৰিকল লৈছোঁ এয়া নাৰিকলখিনি এনেকৈ ৰুকি মই চেনি দি ভালকৈ ভাজি লৈছোঁ 15 মিনিটমান মই ভালকৈ ভাজি লৈছোঁ নাৰিকলখিনি যাতে গোন্ধটো ধুনীয়া আহে আনফালে মই ঢাকি ৰখা যিটো লাডু আছিলে পিঠাগুড়ি লাডুটো উলিয়াই লৈছোঁ এনেকৈ অকণমান হাতত এনেকৈ পিঠাগুড়ি লগাই এনেকৈ লাডুটো মাজৰ ফালে দকৈ দিছোঁ অৰ্থাৎ আমি যে ছাতি লওঁ বৰষুণ দিলে ছাতিটো যেনেকুৱা হয় অলপ তেনেকুৱা টাইপৰ এনেকৈ হাতেৰে বনাই লৈছোঁ মাজৰখিনি অকণমান দ আৰু কাষৰখিনি অকণমান ওপৰৰ ফালে উঠি অহাৰ নিচিনা এনেকৈ বনাই লৈছোঁ এতিয়া মই ইয়াৰ ভিতৰত নাৰিকল দি দিম ভাজি থোৱা নাৰিকলখিনি মই এতিয়া দি দিম ইয়াতে এতিয়া দুই চাইড এনেকৈ বন্ধ কৰি দিছোঁ আৰু দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে এটা ধুনীয়া আকৃতি দিম এয়া মোৰ মা অৰ্থাৎ শাহু মায়ে বনাইছে এইটো এনেকৈ আমি গোটেইকেইটা বনাই ল'লোঁ এনেকৈ আনফালে মই এটা পাত্ৰত গাখীৰ আধা লিটাৰ বহুৱাই দিছোঁ ইয়াতে দুটা তেজপাত আৰু লগতে মই সোৱাদ অনুসৰি চেনি দি দিছোঁ 4 চামুচমান এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিছোঁ এইখিনি উতল আহি গৈছে এতিয়া মই ইয়াতে বনাই থোৱা আটাইকেইটা পিঠা ইয়াতে এনেকৈ দি দিছোঁ পিঠাখিনি দিওঁতে আপোনালোকে সাৱধানে দিব যাতে পিঠাখিনি ভাঙি নাযায় আৰু মাজতে এবাৰ এনেকৈ চামুচেৰে ভালকৈ মিহলাই দিব আটাইখিনি যাতে পিঠা ভালকৈ গাখীৰত ডুবি থাকে এতিয়া এইখিনি 15-20 মিনিটমান আমি কম জুইত উতলিবলৈ দিম এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল এনেকৈ আপোনালোকেও ঘৰতে দুধকুলি পিঠা বনাই খাই চাবচোন আৰু যদি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব